আজি আমি এটা অতি গুৰুত্বপূৰ্ণ একাউন্টিং কনসেপ্টৰ ওপৰত আলোচনা কৰিম হেয়া হৈছে একুৰেল কনসেপ্ট অফ একাউন্টিং দেখা যায় এই কনসেপ্টৰ ওপৰত বহুত সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজত কনফিউজন থাকে এই কনসেপ্টৰ বহুত ছাত্ৰ-ছাত্ৰীয়ে বাণিজ্য বিভাগৰ এই কনসেপ্টটো ক্লিয়াৰ নাই সো আজি আমি এইটো বিষয়ে আলোচনা কৰিম আৰু আমাৰ মনত থকা সমহ ডাউট আজি ক্লিয়াৰ কৰিম একুৰেল কনসেপ্ট সো আমি এটা কথা জানো যে বেসিস অফ একাউন্টিং বুলি কলে আমি দুই ধৰণৰ বেসিস পাওঁ এটা হল ক্যাশ বেসিস আনটো হল একুৰেল বেসিস ক্যাশ বেসিস মানে কি ক্যাশ বেসিসে অকল নগদ লেনদেন সমূহে গণ্য কৰে কিন্তু একুৰেল কনসেপ্টে আমাৰ বাকি লেনদেন সমূহ কনসেপ্ট কৰে আৰু সদায় এটা কথা আমি জানিব লাগিব যে বাকি লেনদেন ব্যৱসায়ৰ এটা অপৰিহাৰ্য অংগ এনেকুৱা কোনো ব্যৱসায় নাই যি ব্যৱসায়ত বাকি লেনদেন সংঘটিত নহয় কোনোবাত হয়তো কম হৈছে কোনোবাত হয়তো বেছি হৈছে কিন্তু বাকি লেনদেন ব্যৱসায়ৰ এটা অপৰিহাৰ্য অংগ কাৰণ ব্যৱসায়তে বাকি বস্তু বা সামগ্ৰী বিক্ৰী কৰিবই সকলো নহব পাৰে কিন্তু ম্যাক্সিমাম কিয় তেওঁলোকে জানে যে ক্যাশ সেলতকে ক্ৰেডিট সেলত সেলটো বৃদ্ধি হয় এটা ক্ৰেডিট সেল কৰা আৰম্ভ কৰে তে সেলসটো বাঢ়ে সেল বাঢ়িলে ইনকাম বাঢ়ে ইনকাম বাঢ়িলে প্ৰফিট বাঢ়িব ফৰ এক্সাম্পল মই এটা সৰু এক্সাম্পল কৈছো যে আমি এটা পারচেজ কৰিলো পারচেজ কৰাৰ লগে লগে আমাৰ এটা খৰচা উদ্ভৱ হ'ল এই খৰচাটো আমি যদি দিও হ'ব এক্সপেন্সেস পেইড যদি দিয়া নহয় এক্সপেন্সেস পেয়েবল সো যেতিয়া আমি ক্যাশ কনসেপ্টৰ কথা কম ক্যাশ কনসেপ্টে অকল খৰচাটো দিলেহে তাক কনসিডাৰ কৰিব কিন্তু খৰচাটো নিদিলে তাক কনসিডাৰ নকৰে একুৰেল কনসেপ্টেহে এক্সপেন্সেস পেয়েবলটো কনসিডাৰ কৰিব যেটোক আমি কম আউটস্ট্যান্ডিং এক্সপেন্সেস আউটস্ট্যান্ডিং এক্সপেন্সেস মানে কি যে যি খৰচা ইতিমধ্যে ব্যৱসায়ত হৈ গৈছে সংঘটিত হৈ গৈছে কিন্তু তাৰ ধন পৰিশোধ কৰা হোৱা নাই ঠিক একেদৰে ইনকামৰ ক্ষেত্ৰটো আমাৰ একেই হয় আমাৰ ব্যৱসায়ত সেলস কৰিলে ইনকাম হ'ব আমি ক্যাশ সেল যদি হয় ইনকামটো ৰিসিভ কৰিছো যদি ক্ৰেডিট সেল হৈছে ৰিসিভেবল অৱস্থাত আছে অৰ্থাৎ আমি সেই ইনকাম বা আয় আমি লাভ কৰা নাই এতিয়া যেটা ক্যাশ কনসেপ্টে অকল ইনকাম ৰিসিভটোহে কনসিডাৰ কৰিব ৰিসিভেবলটো কনসিডাৰ নকৰে কিন্তু একুৰেল কনসেপ্টে আমাৰ ইনকাম ৰিসিভেবলটো কনসিডাৰ কৰিব যাক কোৱা হয় এক্ৰুড ইনকাম এক্ৰুড ইনকামৰ সংজ্ঞা কি যে যি ইনকাম বা যি আয় ব্যৱসায় ইতিমধ্যে সংঘটিত হৈ গৈছে কিন্তু তাৰ ধন আমি এতিয়াও লাভ কৰা নাই সো এই আউটস্ট্যান্ডিং এক্সপেন্সেস আৰু এক্ৰুড ইনকাম এই দুইটা বস্তু এই দুইটা ইম্পৰ্টেন্ট একাউন্টিং টাৰ্ম যি দুটা আমাৰ উদ্ভৱ হৈছে একুৰেল কনসেপ্ট অফ একাউন্টিংৰ পৰা কাৰণ এটা কথা আমি জানিব লাগিব যে ক্যাশ বেসিস অফ একাউন্টিং কেতিয়াও ব্যৱসায়ৰ প্ৰকৃত বিত্তীয় প্ৰতিচ্ছবিখন দাঙি ধৰিব নোৱাৰে একমাত্ৰ একুৰেল বেসিস অফ একাউন্টিংহে ব্যৱসায়ৰ সঁচা প্ৰকৃতাৰ্থত বিত্তীয় প্ৰতিচ্ছবিখন আমাক উদঙাই দিয়ে আৰু এইটোৱে হৈছে একুৰেল কনসেপ্ট অফ একাউন্টিংৰ মেইন থিম যিটো আমি একাউন্টস প্ৰস্তুত কৰোতে ফলো কৰিম ইয়াৰ অৰ্থ এটো যে যিকোনো এটা লেনদেন যেতিয়া আমাৰ সংঘটিত হয় তেতিয়া আমি লিখো ক্যাশ পইচা পোৱা বা ক্যাশ পইচা দিয়াৰ ওপৰত নিৰ্ভৰ নকৰো আমি যে ক্যাশ পালেহে সেইদিনা লিখিম খৰচাটো নহয় বা আয়টো আমি ইনকাম ক্যাশ পইচা পালেহে যে লিখিম তেনেকুৱা নহয় আমাৰ যেতিয়া ব্যৱসায়ত বিক্ৰী হ'ব লগে লগে আমি ইনকাম বুলি লিখিম যেতিয়া ব্যৱসায়ত ক্ৰয় হ'ব লগে লগে আমি এক্সপেন্সেস বুলি লিখিম আৰু তাৰ পৰা আমাৰ দুটা একাউন্টিং টাৰ্ম উদ্ভৱ হয় এটা হল এক্ৰুড ইনকাম আৰু এটা হল আউটস্ট্যান্ডিং এক্সপেন্সেস এই ধাৰণা ফলো কৰি আমি যেতিয়া একাউন্ট বনাম প্ৰতিখন একাউন্টে আমাৰ শুদ্ধ হ'ব